খাই লোৱা আমি লাগিব নে bare dibole de asa dada লাগিব নে লাগে itu pan ide dar lobo pao ya সিনটো পানী এফালে না খা পেট ভৰাই খা এই নিদিবি gilas dhor de খা মামা কাজল লতাখিনি pani koibo de ba orok mane papa পানী যদি একদম ডিজেল পোৱা দেখিছো বাই বাই প্ৰাচুৰ্য অৰ্থাৎ তেওঁ আৰু প্ৰথেনজিৎ দুটা জুৰুৱা সন্তান সিহঁতে দুইজনক দুটা পেচাৰ বহি আছে মই এতিয়া গ্ৰেজুৱেশ্যনৰ ছেকেণ্ড ইয়েৰ মোক দেউতাকে মানে ক'লে ল'ৰাকেইটাকো আমি পঢ়াব পৰা নাই স্কুলত দিয়া নাই দিব আৰু ষ্টাৰ্ট কৰিছে দেখি অলপ চাই দিব লাগে তুমি চাই দিবা মই ৰাতিপুৱা 7 বজাত 6:30 বজাত প্ৰথম গৈছোঁ কি কৰিছোঁ জানেনে ঘৰতে এটা মেৰি বিস্কুট দি মই প্ৰথম শিকাইছোঁ জীৱনত মোৰ সেইটো প্ৰথম অভিজ্ঞতা ষ্টুডেণ্ট পঢ়োৱা প্ৰথম অভিজ্ঞতা ছাত্ৰ ছাত্ৰী পঢ়োৱা আৰু দুটা জৰুৱা হোৱাৰ কাৰণে ইটো যিটো বস্তু লাগে সেইটোকো সেইকেইটা বস্তুৱে লাগে আৰু সঁচা কথা ক'বলৈ গ'লে অলপ বেলেগ আছিল এইবোৰ সদায় দিন নাপাওঁ নহয় ই অকণমান এইবাৰ দেখা এয়া দেখি লওঁগে ই আচলতে বুদ্ধিত বাকৰি আছে ই কেনেকৈ সময়টো অতি পাৰ কৰাব পাৰে অকণমান মানে সেই আইডিয়াটো তাতে আছে একদম অংক চালি দোকানীতে ঠিকে পঢ়িব কিন্তু ই কি কয় অলপ পঢ়িব মই ৰৈ থাকিব লিখিবলৈ হ'লে ৰৈ থাকিব তেনেকৈ হ'লে সময়টো পাৰ কৰা হ'ব কিন্তু মই ভাবিছিলোঁ তেতিয়া মই তেতিয়া ইমান অভিজ্ঞতা নাছিল তেতিয়া মই পাইছিলোঁ তেতিয়া মই প্ৰথম লাইন শিকাইছোঁ ABCD শিকাইছোঁ আৰু ক খ শিকাইছোঁ মই তেতিয়া শিকাইছোঁ মোৰ সেইটো
অভিজ্ঞতা বুলিতো ক'লোৱেই আৰু মই এইটো অভিজ্ঞতা পাইছোঁ মাক বাপেক আহিলে নপঢ়ে মাক বাপেক আহিলে নপঢ়ে দৰজাখন মাৰি এটা ৰুমত সোমোৱাই পঢ়াইছে কেতিয়াবা দৰজাখনকে ঢকিয়াই গৈ সিহঁতে কি কয় জানেনে মা দৰজাখন খোল মাক দেউতাকে কিন্তু নাহে তাৰপাছত মই তেতিয়া এৰিলোঁ এমাহমান পঢ়াই ৰাইমছ ABCD পঢ়া হ'ল এমাহমান কিন্তু মই এদিন দুইটাকে কোবাইছোঁ মই সদায় মৰম কৰিব কথা নুশুনা হৈছে কাঠৰ স্কেল এডালে দুটাকে এচাৰ দিছোঁ মই সেইদিনাখন মোক সি ভয় কৰে হয়তো আজিও সি কেনেকৈ ভয়ে কৰে নে কি কৰে নাজানো আজিও কিন্তু সি মোৰ কথা একদম আখৰে আখৰে পালন কৰে যিটো ল'ৰা দুষ্ট হ'ব বুলি ভাবিছিলোঁ যিটো ল'ৰা পঢ়াত বেয়া কৰিব বুলি ভাবিছিলোঁ মোৰ বিশ্বাস মই আজি ইয়াতে কৈছোঁ বহুত ভাল ৰিজাল্ট কৰিব বুলি মই আশা ৰাখি কিন্তু এই সময়ত এইকাৰণে মই ক'লোঁ যিহেতু মোৰ প্ৰথম ষ্টুডেণ্ট হয়তো তাৰ প্ৰথম মই শিক্ষক মাক বাপেকৰ পাছতে গতিকে মোৰ সপোন এটা আছে তাৰ প্ৰতি বুলি নহয় সৰ্বৰ প্ৰতিও আছে সেইটো কথা মই অকলেতে কোৱা নাই আৰু সেইকাৰণে মই আজি এইকাৰণে কথাকেইটা ক'লোঁ আকৌ এবাৰ হয়তো পাঁচজন মনত নাই আজি মনত পৰক বুলি এষাৰ কথা ক'লোঁ গতিকে আমি দুইজন ছাত্ৰৰ পৰা আৰু সৌৰভো এনেকুৱা এজন ল'ৰা সদায় কথা শুনিছিল কিমান পাৰিছে মই সেইটো কথা সদায় কেতিয়াও নকওঁ মই সদায় সৌৰভহঁতকো কওঁ আজি স্বীকাৰ কৰিব লাগিব তুমি কিমান চোকা সেইটো ডাঙৰ কথা নহয় তুমি কিমান ভাল সেইটোৱে ডাঙৰ ভাল হ'বা চোকা নিজে নিজে আৰু মই এটা কথা কৈছোঁ তেওঁলোকৰ এই মুহূৰ্তত এটা শত্ৰুৱে বিশেষকৈ লগ দিয়ে তেওঁলোকৰ ভালৰ কাৰণে কৈছে সেই শত্ৰুটো হৈছে মই ভাবোঁ তেওঁলোকৰ কাৰণে ভয় সেই ভয়টো যাতে কোনো প্ৰাধান্য দিবলৈ তেওঁলোকৰ গাত যাতে নাহে এইকাৰণে নাহে ভয়টো যেতিয়া থাকিব ভয়টোৱে কিন্তু তোমাক অপকাৰ কৰিব গতিকে ভয় কৰিব নালাগে আৰু তেওঁলোকৰ প্ৰতিভা যে আছে আৰু যেতিয়া কষ্ট কৰিব ফোনত খুওৱা চোৰা হ'ব আমি ৰিজাল্টবোৰ বহু ভাল ৰিজাল্ট পাম বুলি আশা কৰিছোঁ আৰু এনেকুৱা এটা ৰিজাল্ট কৰক এই বিদ্যালয়খনতে নহয় লেঙেৰী চেণ্টাৰটোৰ ভিতৰত এনেকুৱা এটা ৰিজাল্ট কৰক যিটো ৰিজাল্ট তেওঁ সদায় টাৰ্গেট মই সেইটোৱে কামনা কৰিছোঁ আৰু আমি যিমান পাৰোঁ